এসময়ৰ কথা, এখন অৰণ্যত এজন নিষ্ঠুৰ সিংহ আছিল। তেওঁ প্ৰতিদিনে এজনকৈ জন্তু মাৰিছিল। সকলো জন্তু ভয় খাইছিল। এদিন সকলো জন্তু একেলগ হৈ সিদ্ধান্ত ল'লে যে প্ৰতিদিনে এজন জন্তু সিংহৰ ওচৰলৈ যাব, যাতে বাকী জন্তুবোৰ সুৰক্ষিত থাকে। এদিন এজন খৰগোশৰ পাল আহিল। খৰগোশজনে অতি বুদ্ধিমান আছিল। তেওঁ ইচ্ছাকৃতকৈ অলপ পলম কৰি গ'ল আৰু সিংহক ক'লে, মই আহি থাকোঁতে আন এজন সিংহে মোক ৰখালে। তেওঁ কৈছিল যে সেয়েহে অৰণ্যৰ শতিকাৰ ৰজা। সিংহজন তীব্ৰ গৰ্খত গৈ ক'লে, তেওঁ ক'ত আছে? খৰগোশজনে তেওঁক এখন কুৱালৈ লৈ গ'লে আৰু ক'লে, তেওঁ এই কুৱাৰ ভিতৰত আছে। সিংহজনে কুৱাত চাইছিল আৰু নিজৰ প্ৰতিবিম্ব দেখিছিল। সেয়া তেওঁৰ ভাব হৈছিল যে ই আন সিংহ। তেওঁ গৰ্খত কুৱালৈ হালিছিল আৰু পানীত পৰি মৃত্যুমুখত পৰিল। নৈতিকতা, মৰল বুদ্ধিমত্তা শক্তিতকৈ ডাঙৰ। চতুৰ খৰগোশ এই ধৰণৰ ষ্টৰী পাবলৈ ছাবস্ক্ৰাইব কৰি থব আৰু ভাল লাগিলে লাইক এটা দি যাব কথা গল্প মাই দিয়ক।